অকলে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়ছোৱাতে অসম হাউচৰ সন্মুখত সংঘটিত হয় এক অঘটন। কেবৰ বিৰোধিতাৰে দুই যুৱকে আকস্মিক প্ৰতিবাদ সাব্যস্ত কৰে। অসম হাউচৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে যুৱক দুজনে। মুখ্যমন্ত্ৰীৰ কনভয় অহাৰ সময়ছোৱাতে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে চাণক্যপুৰী আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। দুই যুৱকৰ ভাষ্য, আমি অসমক ভাল পাওঁ, কেব নিবিচাৰো। আৰক্ষীৰ টনা আজোৰাতো লিপ্ত হয় প্ৰতিবাদী যুৱক দুজন। আৰু সেই দৃশ্য আমি দৰ্শকক দেখুৱাইছো, যি সময়ছোৱাতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ অৰাজনৈতিক দল সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল কেব সন্দৰ্ভত। আৰু তেনে সময়ছোৱাতে দুজন যুৱকে অসম হাউচৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকৰ ভাষ্য, আমি অসমক ভাল পাওঁ আৰু কোনো কাৰণতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ। আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, আৰক্ষীৰ সৈতে হতাহতিটো লিপ্ত হয় দুইজন যুৱক। এই মুহূৰ্তত ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, আপোনালোকে দেখিছে তেওঁলোক কেইবাজনো যুৱকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আৰক্ষীয়ে তেওঁলোকক বাধা দিছে। অসম এই মুহূৰ্তত আপোনালোকে দেখিব অসম হাউচৰ বাহিৰৰ দৃশ্য। ইয়াত আপোনালোকক কেমেৰা পাৰ্চন পাৰ্থই দেখুৱাব। আৰক্ষীয়ে লৈ গৈছে কেইবাজনো যুৱকে। মুখ্যমন্ত্ৰী সোমাই অহাৰ সময়ত তেওঁলোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে আমি অসমৰ পৰা আহিছো, আমাৰ স্পষ্ট কথা, কেব বাতিল হ'ব লাগিব। আমি অসমক ভাল পাওঁ। আৰক্ষীয়ে তেওঁলোকক লৈ গৈছে। অচিনাক্ত দুজন যুৱক ইয়াত অকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনোবা সংগঠনৰ বা কোনোবা তেওঁলোক দলৰ নেকি সেই বিষয়ে একো কোৱা নাই। কিন্তু অসম হাউচৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয় যেতিয়া